স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু পাস্তা ৰেচিপি আৰু আপোনালোকে চাই কেনেকুৱা পাই জনাব। আৰু মই ইউটিউব চেনেলত নতুনকৈ আহিছোঁ, মোক আদৰি ল'ব আৰু যদি কিবা ভুল হয় শুধৰাই দিব। ভিডিঅ'টো চাই লওক আপোনালোকে আৰু কমেণ্টত জনাব। আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব পাৰে। অতি সহজে বনোৱা এটি ৰেচিপি। কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাব। এয়া মই লৈছোঁ পাস্তাটো অকণমান ডাঙৰ চাইজৰ হয়। এইটো তাৰপাছত এয়া হৈছে বন্ধাকবি, এইটো কাটি লৈছোঁ মই সৰু সৰু। তাৰপাছত এয়া হৈছে বিলাহী, ধনিয়াৰ পাত, গাজৰ, পিঁয়াজ। এতিয়া মই এটা কেৰাহীত পানী লৈছোঁ, গৰম হ'বলৈ দিছোঁ পানী, তাত অকণমান নিমখ দিছোঁ। এতিয়া পানীখিনি গৰম হোৱাৰ পিছত মই পাস্তাখিনি তাত বইল হ'বলৈ দিম। এতিয়া বইল হোৱাৰ পাছত মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ, তাত অকণমান তেল দি ফোৰণ দিছোঁ। তাৰপাছত এনেকৈ পিঁয়াজ জলকীয়া দি পেলাই অকণমান ভাজি ল'ব লাগিব। পিঁয়াজ জলকীয়া আদা নহৰু দি দিছোঁ, মই পেষ্ট আছিলে বনাই। এনেকৈ মই নিমখো দি দিলোঁ। অকণমান চব্জিখিনি বহোৱাৰ পিছত হালধি দিছোঁ, দি তাৰপাছতে এনেকৈ অকণমান সময় লৰাই থৈ ঢাকন দি থ'ব লাগিব। তেতিয়া সোনকালে ভাজা যোৱাৰ পাছত মই অকণমান দেৰিকৈ বিলাহীখিনি দি দিলোঁ। তাৰপাছত ভাজা যোৱাৰ পিছত মই পাস্তাখিনি বহাই দিছোঁ, বইল হোৱা পাস্তাখিনি। আৰু ভাজা হোৱাৰ পাছত এয়া টমেটো চচ দিছোঁ অকণমান। এয়া ফাইনেলি হৈ গ'ল পাস্তা, আৰু ওপৰত মই চচ অকণমান আৰু ধনিয়া পাত দিছোঁ। তো এনেকৈ আপোনালোকেও ঘৰতে অতি সহজতে ট্ৰাই কৰিব পাৰে পাস্তা। বহুত টেষ্টি হৈছিলে। চ' এয়াই আছিল আজি ভিডিঅ'টি। কেনেকুৱা পাই জনাব ভিডিঅ'টি। আৰু মই খাই চালোঁ, বহুত টেষ্টি হৈছে আৰু ঘৰৰ আটায়ে খালে ভাল হৈছে বুলিয়ে কৈছে। গতিকে আপোনালোকে ঘৰতে ট্ৰাই কৰি চাওক। আৰু ভিডিঅ'টো ভাল লাগে প্লিজ লাইক আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থ'ব। পাৰিলে ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' আজি ভিডিঅ'টো ইমানেই। থেংক ইউ।